বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে বিহু সম্পৰ্কীয় 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াইছো। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ। 5 ছেকেণ্ডতকৈ যদি অধিক সময় লাগে উত্তৰ দিবলৈ, তেনেহ'লে ভিডিঅ'টো প'জ কৰি ল'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, গগনা কেই প্ৰকাৰৰ আৰু কি কি? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে ৰূপহী গগনা বা লাহৰী গগনা আৰু ৰামধন গগনা। দ্বিতীয় প্ৰশ্ন হৈছে, মুকলি বিহুৰ প্ৰথম বাদ্য কি? সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰ হৈছে হাত চাপৰি। 3 নম্বৰ প্ৰশ্ন, নাচনীসকলে খোপাত লোৱা ফুলপাহৰ নাম কি? সময় আৰম্ভ হৈছে এতিয়া। শুদ্ধ উত্তৰটো হৈছে শিয়ালনেজীয়া কপৌ ফুল। 4 নম্বৰ প্ৰশ্ন, গগনাৰ সূতাডাল কিহেৰে তৈয়াৰী? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে মুগা সূতাৰে তৈয়াৰী। 5 নম্বৰ প্ৰশ্ন, টকা কেই প্ৰকাৰৰ? সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰ হৈছে 2 প্ৰকাৰৰ, হাত টকা আৰু মাটি টকা। 6 নম্বৰ প্ৰশ্ন, বিহুৰ জেউতি চৰোৱা বাদ্যবিধ কি? সময় আৰম্ভ। শুদ্ধ উত্তৰ হৈছে ঢোল। 7 নম্বৰ প্ৰশ্ন, ঢোলৰ মাৰিডালৰ বেকা অংশটোক কি বোলে? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে নাকতি। 8 নম্বৰ প্ৰশ্ন, কি ফুলে বিহুক আদৰণি জনায়? সময় আৰম্ভ। শুদ্ধ উত্তৰ কপৌ ফুল। 9 নম্বৰ প্ৰশ্ন, কি ফুলে বিহুক বিদায় দিয়ে? সময় আৰম্ভ। শুদ্ধ উত্তৰ আজাৰ ফুলে। 10 নম্বৰ প্ৰশ্ন, কোন চনত বহাগ বিহুৱে ৰাজকীয় মৰ্যাদা পাইছিল? শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন।